हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल आर के राणा भाई মানে আজি বহুত দিনৰ মূৰত মানে কি মই এটা পুৰা ভিডিঅ' লৈ আহিছোঁ। প্ৰথম কথা হ'ল কি মোৰ এইখন গাড়ী পামচাৰ হ'লে আছিল আগৰ চাকাটো লৈ আহিলোঁ আমাৰ মানে কি গুণজিত মানে কেন্দুগুৰি চকত ইয়াত দোকান আছে, গতিকে ইয়াৰ দোকানত আমি চব ভাল কৰোঁ আৰু এইগিলাখান চব আছে মানে এই চালাক চবখিনি চালাক চাকাটো চাই উঠি কি হৈছে চাকাটো মোৰ পামচাৰ হোৱা নাই। পামচাৰ হোৱা নাছিল মানে কিবা নজেল এটাত কিবা এইটো মালটোৰ এই মালটো কিবা লিক মাৰা আছিল এইটো নজেলটো দি এইটো দি আচ্ছা এইটো বানাই দিলা। গতিকে এতিয়া মানে কি ভাবছোঁ কি আমি লগ হৈ বাণিজ্য মেলা চাব যাম। আমাৰ ইয়াতে কিন্তু বাণিজ্য মেলা চলি আছে, ই যাব মই যাম আৰু সি যাব কটামেন আমি বহুতটা যাম আৰু গতিকে আমি ভিডিঅ'টো এতিয়া বেছি বকা বকি নকৰোঁ, এতিয়া ডাইৰেক্ট মানে আৰম্ভ কৰি দিওঁ তাকে জাগাত যাই উঠি আমিও এনজয় ল'ম আপোনালোকে এনজয় ল'ম পুৰা সেয়ে আৰু কেছটো লাইকটো মাৰি দিব সাবস্ক্রাইব করে দিব সাবস্ক্রাইব করে দিব ই হৈছে আমাৰ ইয়াতে প্ৰথম আহিয়ে একদম মানে মকামকি খাইছে মকামকি খাও চব আহিছোঁ মানে পুৰা এই আমাৰ মিট হাতৰ অৰূপ পানগিৰি মকামকি মাৰি দিছে। এইবিলাক চব মানে কি সৰু চলিৰ জাইপত উঠি আছে, এতিয়া ইয়াৰ হ'লে আমিও উঠিম মানে কি মানে এইটো এনজয়টো কৰিব লাগিব, বহুত ভাল লাগিব। নাই সি খুটাত লাগিলে ভয় লাগা হলে চাও সেইফালে পুৰা একদম সৰু চলিৰ পুৰা একদম মানে চকৰি একতা আছে, উঠি এৰোপ্লেন চব উঠবা পাৰি। আৰু মানে কি আজি একচুৱেলি মানে আজি লাষ্ট পৰ্যায় আজি আমাৰ এই বাণিজ্য মেলাৰ আৰু ফাংচনো চলিছে এইভাগে। এইফালে এতিয়া ট্ৰেইনো আছিল, এতিয়া ট্ৰেইনত ঘূৰা এতিয়া মানে ট্ৰেইন ঘূৰাৰ এতিয়া আমি তাকে যাওঁ কয় কি কৰি আছে যদি চলি আছে যদি এইগিলাখান পুৰা মানুহ হৈছে মানে কি বাণিজ্য মেলাত চাব ফাংচন মানে এনজয় যি ইচ্ছা থাকে মানে খাইৰ বাগে ইয়াতে ট্ৰেইন গাড়ীখন চলি থাকে এনে এতিয়া আমি এতিয়া ট্ৰেইন গাড়ীত তাকে যাম আজি মানে শেষৰ কাৰণে যাওঁ। চব খোলা মিলা এইগিলা কৰি আছে চব খোলা মিলা কৰিব আৰু সিভাগেতো ফাংচন চলিছে, একদম ফাংচন চলিছে, গতিকে ফাংচন চাই আছে আৰু মানে এইবিলাক এইখন ট্ৰেইনখন সিভাগে থৈ দিছে মানে তলত খুলি আছে একতা মানে আৰু এইভাগে এখন খুলি আছে। মই অলপ আগলৈকে যাওঁ, এইগিলাখান মানুহ চানুহ দেখাই দিলোঁ, এইগিলাখান পুৰা চাই আছে ফাংচন, পুৰা হিট ফাংচন আৰু বুলি ক'ব পাৰে। একদম পাৰ্থ বৰানৰ পুৰা সংগীত বাজি আছে, একদম পুৰা গাই আছে পাৰ্থ বৰানে, তাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। এই পাৰ্থ বৰানৰ সংগীত পুৰা চলি আছে। পাৰ্থ বৰানৰ যদি ইউটিউব চেনেল এটা আছে পাৰ্থ বৰান বুলি মাৰি দিলে আপোনালোকে পাই যাব, পাৰ্থ বৰান মাৰি দিব আৰু মই ডিছক্ৰিপশ্যনত মানে তাৰ লিংকটো দিয়ে দিম, ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে যদি বিচাৰে লিংকটো যদি চাব বিচাৰে তাৰ গান মানে বহুত গান আছে, তাৰ নিজা গান অজস্ৰ আছে,
আপোনালোকে চাব পাৰিব যদি চাই মানে কি লিংকটোত মানে টাচ কৰি দিলেই হ'ল মই ডিছক্ৰিপশ্যনত পাব এইবিলাক ৰেল গাড়ী সৰু চলিৰ উঠা আছিল যাব চাওঁ কথাটো কি হয় মানে উঠিব পৰা অৱস্থাত নাই মানে পূৰা নিয়াৰ পৰিছে পানীয়ে পানী একদম উঠিলে একদম ভিজি যাব লং পায় সেইকাৰণে মই নুঠিলোঁ আৰু আগত যাওঁ এতিয়া কি চলি আছে পূৰা এই ইহঁত উঠা মাথা মাৰোঁ কিবা হয় এতিয়া ভাই এতিয়া উঠিব পাৰিম না নৰুৱে এতিয়া যাওঁ আছোঁ তাকে লাগি টাউন বা কি কয় এতিয়া টাউনটো মানে সেনেকৈ ক'লা এতিয়া মানে কি বিৰাট মনে আছিলে উঠবা এতিয়া পইচা এতিয়া যি নল'লেও কিবা লাগব এতিয়া মনৰ এনজয়টো মানে মনোৰঞ্জনটো কৰিব লাগব চাওঁ এতিয়া কি হয় এতিয়া আলোচনাটো কৰি লওঁ আৰু লগত এলা সৰু ছোৱালী উঠি গ'ল উঠি যায় সি ভয় খাইছে ভয় খোৱাৰ কাৰণে এই বাপেকে ইয়াক লৈ আহিছে একদম কথাটো এনে হৈছে মানে ভয় খাব দিয়া নাই ইয়াৰ বিক্ৰী কিমান হৈছে যিমান বিক্ৰী হৈছে তাতকৈ 2000 টকা বেছি দিম একবাৰ দিম হয় না 2000 টকা বেছিকৈ দিল হয় কিমানৰ বিক্ৰী হৈছে না এক পইচাৰ ঘটা কৈছি না কিয় কয় 5000 হৈছে 2000 বেছিকৈ দিম হ'ব দে কি কৰা ভাই লৈ যা নাকি এখন ঘৰত নি ধুনীয়াকৈ থ'ব পাৰি বঢ়িয়া বস্তু এইবিলাক মানে পূৰা ফুলদানি থৈ দিছে একদম সাজে সাজে যাই ঘৰত কিছুমানে ফুলদানি থৈ সাজৰ কাৰণে মানে থ'ব পাৰে সেইবিলাকৰ কাৰণে আছে এইবিলাক আৰু এইবিলাক ৰেষ্টুৰেণ্ট দিছে যাই যি ইচ্ছা ৰোল এগ ৰোল খাইছোঁ আমি আৰু ভাল চলিছে দোকান নাখাবি এতিয়া মানে ভিতৰৰ এই দোকান পাহাৰ একদম অজস্ৰ হৈছে একদম পূৰা একদম সোণা আনিছে কিমান সোণা লাগে একদম আপিগিলা কাৰণে পূৰা ল'ব পাৰিব সোণা যিমান ইচ্ছা সিমান ল'ব পাৰিব আৰু হৈছে কথা আমাৰ বাপুও হৈছে আমাৰ লগত আমাৰ ভাগিনটো বাপুৰে কিবা কৈ দি কি কৈ দিবা এনেকুৱা কয় কি চলি আছে একদম কৈ দি পূজা চূজা চাইছে পূজা বুলি কৈছে আৰু সেয়ে যি নহওক ইমান চব মানে আপিগিলাখান একদম লগ হৈ একদম জুম বান্ধি আছে মানে আলোচনা এই লং না নলং দামো বহুত হৈছে তাহোঁ ল'বাও মানে তাহোঁতো জানাই অলপ কাৰাহেন টাইপৰ বয়ফ্ৰেণ্ডৰ লগত থাকলি তাক পূৰা কিয় দিলা হয় একদম আৰু মানে কি কিমান কি মোক লিপষ্টিক লাগব নকপালিজ লাগব সেনেহেন আৰু কেছটো আৰু এই সোণা চোনাটো লৈ ধুনা এটা দিলা হয় কিন্তু নিজে একলা এলি আমাৰ গাঁও এৰিয়া না কেন্দুগুৰি গেন তাতে আৰু লগৰ লগত আহিবা মানে তাক আনবা অলপ সেয়ো কৰে চবেই ঘূৰি থাকে আমিও ঘূৰি থাকোঁ দেখা পালে কিবা সেনে আৰু সেনে আৰু কিবা সেনেহেন বুলি কওঁ আৰু সেয়ে আৰু কেছটো গতিকে নিজে নিজে আমাৰ আৰু কি কেছটো আমি আহোঁ যদিও সদায় আহিছোঁ 1 টকা একদিনো খৰচেই নাই কাৰণ আমি খৰচ নকৰোঁগৈ আমাৰ কিনিব লাগে একো নাথাকেয়ে সেনেহেন এইবিলাক ফিটা এতিয়া মোৰো যদি কিবা থাকিল হয় সেনেকৈ এইগিলা ফিটা মানে কি এইগিলা ল'লোঁ হয় আৰু দিবাৰ কাৰণে গিফ্ট চিফ্ট দিয়াৰ কাৰণে সেনেহেন আৰু চিষ্টেম আৰু এইগিলাখান এই কাপোৰ চাপোৰ চাইছোঁ আৰু লং পেণ্ট চং পেণ্ট চশমা চাইছোঁ এইগিলা আমাৰ না এইগিলা এই কাপোৰ লং পেণ্ট আৰু হ'ব কিবা আৰু এইগিলা চশমা এই টুপি চালোঁ টুপি সেনেহেন আৰু এইখান মানে কি এইখান মেডিচিনৰ দোকান আহিছে এই আহোঁ মানে কিবা ল'ব আহিছে এতিয়া ইয়াতে আছে লাগে যদি লৈ লওঁ আৰু এইগিলা পোৱা মানে কি মাথা মিউজিক কৰি থাকিব লাগে নাই গম পাইছে না চাহ তাক একো ক'ব পৰা নাই কৈ দি সময় ৰখি নাথাকে ভাই দে দাঁতে তোৰ আহিছে না গোটেইখিনি কৈ দি যি লাগে আৰু চবখিনি দি দিব টেনশ্যন ল'ব নালাগে ভাই মানে আজি বাবু ভাই পাইছিলে মানে এইটো নাজানো ইয়াৰ পিছত আজকে কৰি দিব সকলোৱে ইয়াক লগ পাবা মানে বহুত টান এনে হৈছে আজিকালি মানে আজি দেখা পালোঁ বহুদিনা মূৰত অলপ বেলেগ ৰূপত দেখা পাইছোঁ পাছত কৈ আছোঁ বেলেগ একদিনা এতিয়া মানে ভিডিঅ' সমাপ্ত ইয়াতে এতিয়া বাই ঘৰত যাম আৰু এই ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ এতিয়া মানে বাহিৰত আছোঁ এই গেটখন এখন দিয়া আছিল এতিয়া আমি মানে ইয়াৰ পৰা পূৰা বাই আজি আৰু অহাকালিতো এইটো পৰিৱেশ নাপাওঁগৈ একদম বেলেগ
আৰু মানে কি নতুনকৈ আৰু কিবা মানে প্ৰতিযোগিতা হ'ব পাতখিনিৰ, সেইটো প্ৰতিযোগিতাৰ ভিডিঅ'টো আনি আছোঁ। এতিয়া বাই বাই একদম আৰু